তো গাইছ আজি আমি এটা ঠাইলৈ যাব ওলাইছোঁ ঠাইটোৰ নামটো কৈ দিয়া আমি যাব ওলাইছোঁ আপোনাৰ হাউলি KVK মানে কিষাণ বিকাশ কেন্দ্ৰত যিহেতু আমি খেতিৰ কাম কৰি আছোঁ তাতো এই পোৱালিকেইটা আমি বাই দি কিনে এতিয়া যাবলৈ বাই বাই দিয়া তো এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰিছোঁ আমি শুভম দা আৰু মই আৰু মুন্না আৰু প্ৰকাশ দাদা আৰু আগত আছে দাদা আৰু আমাৰ দাদা হিমন্ত দাদা আৰু দ্বিতীয়টো তো বলক তোৰ বাপে গেল তো সোমাব দিয়া নাই কিছুমান গাড়ী চাড়ীবিলাক তো আমি এতিয়া KVK আহি গ'লোঁ দাদাহঁত আহি পা নাই এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু চাওক ভিতৰত আমাক কি কৰিব দিয়ে কি হৈ আছে তাতে এয়া নিজৰ নাম আৰু ঠিকনা ক'ব দিছে তাৰপিছত চহী কৰিব লাগিব বেছি দেৰি নকৰি ব'লক ভিতৰলৈ ব'লক আৰু চাওক কি হৈ আছে কি হোৱা নাই আমাৰ ফালৰ পৰা সাদৰ সম্মান জ্ঞাপন কৰিছোঁ আজি 25 ডিচেম্বৰ আজি স্বনামধন্য পূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি PM কিষাণ সন্মান নিধিৰ পৰা 18,000 কোটি টকা 9 কোটি খেতিয়কক কৃষকক প্ৰদান কৰিব আজিৰ দিনটোত আৰু সেই উপলক্ষে তেখেতে দেশৰ সমগ্ৰ কৃষকৰ প্ৰতি লক্ষ্য ৰাখি এটি ভাষণ প্ৰদান কৰিব আৰু কৃষকৰ লগত মত বিনিময় কৰিব তাৰ কাৰণে আমি আজি ইয়াত সমাগত হৈছোঁ আৰু মই অনুৰোধ কৰিম আপোনালোকে যাতে এই অনুষ্ঠান উপভোগ কৰে আৰু আমাৰ লগতে বেছি সময় নালাগিব 1 ঘণ্টামানৰ ভিতৰতে হয়তো শেষ হ'ব গতিকে মই আপোনালোকক ধৈৰ্য সহকাৰে এই অনুষ্ঠান উপভোগ কৰিবলৈ অনুৰোধ কৰিম यह राशि लाभार्थियों के बैंक खातों में आज ही तत्काल अंतरित हो তো চাওক মোদীজীয়ে ভাষণ দি আছে আৰু তেখেতে কিবা লঞ্চ কৰিলে আজি তো আমি গোটেই বস্তুখিনি চালোঁ আপোনালোকেও চাগে চাইছে তো সেয়ে আৰু এতিয়া চাহ আহিছে চাহটো আমি খাব লাগে এই কাপটো যাতে য'তে নেপেলাই তাৰ কাৰণে লিখা আছে প্লিজ ক্ৰাছ আফটাৰ ইউজ মেড ফ্ৰম ইক' ফ্ৰেণ্ডলি এতিয়া টপলা আহিছে নাপাওঁ বুলি এতিয়া চাব লাগছে দিব দে আইতাহঁতে পাইছে পাই পূৰা হাঁহি আছে আৰু আমাক নিদিয়ে আমাকো দিব মোৰটো লওক
লাবৰা লুটি লাবৰা আপোনালোকৰ আজি অহাৰ কাৰণে এটা এটা আছে ট্ৰেভেলিং এলাউন্স এটা আপোনালোকে চবে যান এতিয়া প্ৰগ্ৰাম শেষ হ'লেও চবেই নিজৰ নিজৰ চেয়াৰত বহি থাকে আমি লগে লগে গৈ গৈ দি থাকিম পইচাও দিব আমাক কোনোবা বাহিৰত ওলাই কিমান গ'লে বা আমাৰ কাৰণে দিবলৈ দিগদাৰী হৈ যাব বেছিকৈ দিলে পিছত ভাল। খেলি মেলিও হ'ব পাৰে সেইকাৰণে হুলস্থুল নকৰাকৈ চবে আপোনালোকে চেয়াৰত বহি থাকিব আমি এটা এটাকৈ দি যাম কেনে লাগে পইচা নিজে খাৱা দিছে খালোঁ তাৰপিছত অকণমান পইচাও দিলে গাড়ীত তেলটো ভৰাৰ কাৰণে আৰু লাহেকৈ আমিও বিদায় লওঁ আৰু বাই বাই